নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কলেজ আহি থকাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কলেজীয়া লাইফ যিহেতু শেষেই হ'ব হ'ল আৰু মাত্ৰ এমাহ আছে, সেয়ে বোলো অলপ স্মৃতিবোৰ এনেকৈ ধৰি ৰাখোঁ। আজি কলেজত ছেছনেল এক্সাম আছিলে আৰু এতিয়া মই আহি পাইছোঁহি, লগৰজনীলৈ ৰৈ আছোঁ আৰু কলেজ আহি পোৱাৰ পিছত গম পাইছোঁ যে আজি এক্সামটো নলয় বোলে। ক্লাছ নকৰি এইবোৰ কলেজৰ কোনোবাই চালে আমি কলেজলৈ আহিলে কি হয় কৰে আমাৰ কলেজলৈ আহিলে ক্লাছ নহয়, কৰ্মবিৰতি হয়। আমি নাহিলে লিখায়ো ক্লাছো কৰে, মানে চব হয়, মানে বুজায়ো, মানে আমি নাহিলে মানে চিলেবাছ কমপ্লিট হৈ যায়। আমি আহিলে ক্লাছে নকৰে, ছাৰ বাইদেউটো নাহে, হয় নাই? একোৱে নহয়। আমি ক'লে আহিছোঁ ক'লে কাপোৰ কিনিবলৈ। কি কাপোৰ নাজানো। ভণ্টি এজনীয়ে তাইৰ ৰুমলৈ বুলি মাতি আছিলে মোক বহু দিনৰ পৰা, সেইকাৰণে ভাবিলোঁ আজি টাইম পাওঁতে গৈ আহোঁ। আৰু ইয়াতে চকলেট লৈ লৈছোঁ তাইৰ কাৰণে আৰু জালচানাও লৈ লৈছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি ভণ্টি এজনীক লগ কৰিবলৈ আহি আছোঁ দেই। এইজনী চাকক ফোন কৰি আছে, কেলেবা একদম ফোন কৰি আছে। তাতে কিবা এটা কৈ দে আকৌ। ফোন মাৰি আছে তাই। কৰি থাকক, কেলৈ ফোন ৰিচিভ নকৰোঁ। চকলেট লৈ আহিছোঁ দেই। তাই এতিয়া মোক বেয়াকৈ ক'ব এতিয়া। কেলৈ ফোন কৰি আছে বাৰু? নধৰো নহয় বাৰু ফোন। এইজনী সেই তাত আছে। মই লাহে ধীৰে ব্লগ বনোৱা ষ্টাৰ্ট দিছোঁ। এই বনামে মই ধেমালি নেকি? এতিয়া আহি তাইৰ ৰুম পাইছোঁহি আমি। কথাখিনি মিউট কৰি দিছোঁ, আমি যি টি কথাবিলাক পাতি আছিলোঁ সেইটো কাৰণে। আৰু যে বহুত দিনৰ মূৰত লগ পাইছোঁ যিহেতু কথাবিলাক যি টি ওলাই যায় আৰু এতিয়া তাইৰ ৰুমলৈ বুলি আহি পালোঁহি আৰু ইয়াতে তাই যি টি কৈ আছে। ইয়াত ধান্দাবোৰ কেনেকুৱা? ই বহুত অভদ্ৰ আছে। ই এতিয়া মানুহজনী কিমান হাঁহি হ'ব লাগে। তোমাতকৈ বহুত ঠাণ্ডা। ঠাণ্ডা ইহাৰ আমি গছ ওলালে কেনেকুৱা কৈছে চাওঁ। লাজে লাগি গৈছে, কেনেকুৱা ধুনীয়া লাগিছে ন মোৰ বিয়াত। মানে মই এনেকুৱা এযোৰ কাপোৰে পিন্ধিম। লাজলি বুলিছে নোকে কিনি অনা চোলাটো লাজো লগা নাই। ইমান ধুনীয়া ৰুমটো ইমান লেতেৰা কৰি থৈছে তাই দেই। মই ক'ম নহয়, ই হেৰি কি নাচি কেনে ই হেনো লেবেল পালে দেই। লেবেল পালে ই লেবেল পাইছে। মেডেল নহয়, লেবেল পাইছে। হয় ৰিতিকা আকৌ লেবেল পাইছোঁ বুলি কৈছে নেকি? ই অকল কৈছে মই বোলে কিতাপ পাইছোঁ আৰু লেবেল বুলি কৈছে। মই কি লেবেল আকৌ বুলি উঠিছোঁ বোলে। মেডেলটো কথা কৈছে, লেবেল পাইছে। লেবেল বুলি কৈছে এই কথা। মই ফুট লগাইছোঁ চব। নোকৰ ফুটটো লৈ লৈছে কি নাজানো। গা নাই ধৰা তইতো বৰষুণ দিয়া কেইদিনতো গা নুধুলি। সদায় গা ধু। তই গা ধুইছ নে? বনাও এতিয়া। কি বনাব? মই নবনাওঁ। কোনে ভাত খাব? মই এনেই লেতেৰি বুলি কওঁ নি? চুলিয়ে উলিয়াই দিলে। এইটো মোৰ বুলি কৈ দিব এতিয়া। সেইডাল মোৰ বুলি কৈ দিব এতিয়া। দীঘল হয়, অকণমানি এডালি আছিলে এইডোখৰত। নাই বুলি কওঁ আকৌ। ইমান ওখ হৈ গ'ল। চুটি চাপৰ মানুহ।
তলত মানে ওখৰ গুহা মানে হেৰি নিঞ্জা টেষ্টি হৈছে কিন্তু খাবলৈ হয় নাই বনাইছে কোনে চবৰে হাত আছে চবে হাত ধুয়ে বনাইছে गाइस हम लोग अभी निकल रहे हैं हम लोग के घर से আমাৰ ঘৰৰ পৰা মানে ওলালো মানে তাৰপৰা এজনী মানে চিমি পাগলী ঘুচুক কৰোঁতো নিচিনা হেনো হেৰি কৰিছোঁ গাই হয় ক চক না रास्ते में हम लोग जा रहे हैं ये है मंदिर ये हम हैं और ये मैं हूँ एक सुंदरी মানে লাজ লাগে গম পাইছেনে মই কিয় মানে ইমান ধুনীয়া ইমান গৰম উঠিছে বাবা হেল্ল' বুলি কোৱা হেল্ল' এ চিমি বা বডিকৰ্ণ বালা এ বডিকৰ্ণ হেল্ল' বুলি কোৱা কেলে কম থু কেনেকুৱা লাগিছে ইয়াক এনেকুৱা এনেকুৱা